জীৱনে কেতিয়াবা সাঁতুৰিবলৈ শিকে, জীৱনে কেতিয়াবা ইপাৰ সিপাৰৰ অনুভৱবোৰ বিবেচনা কৰিবলৈ শিকে, জীৱনে মন নদীৰ সেতু গঢ়ে। এটা সত্য কথাৰ বিপৰীতে যুক্তিৰ সঁচা মিছা প্ৰতিটো কথাৰ সৈতে যুঁজিবলৈ শিকে। হয়, এয়াই জীৱন। নাজানো এই সময় সেই সময়ৰ দৰে হয় নে নহয়, নাজানো এই সময়ে সেই সময়ক বিচাৰে নে নিবিচাৰে, নাজানো এই সময় কিমান সৰল বা কিমান জটিল, নাজানো এই সময় কেনেকুৱা। কিন্তু অস্থিৰ মনক স্থিৰ কৰিবলৈ, আৱেগিক মনক সান্তনা দিবলৈ এই সময় আমাৰ। ৰৈ থকা আৰু গৈ থকাবোৰেইতো জীৱন। আমি ৰ'বলৈ নিশিকিলে অথবা গৈ থাকিবলৈ নিশিকিলে আমি জীয়াই থকাৰ মাদকতাবোৰ কেনেকৈ বুজিম? সেইবাবে এই সময় আমাৰ, এই জীৱনো আমাৰ, এই সকলোবোৰ আমাৰ।